এনেলে ক'ব গ'লে এইটো মন্দিৰ বোলে মানে যি আপোনাৰ মনোবাঞ্ছা আছে তো সেইবিলাক যদি ইয়াতে খোজে মানে পূৰ্ণ হয় বুলি কোৱা হয়। আমি এইটো ক'ত আহিছোঁ এতিয়া এইখিনি? এইটো হৈছে আমাৰ অৰুণাচল বৰ্ডাৰ। অৰুণাচল বৰ্ডাৰ মানে টাউনত সিফালে তাৰ পৰা ইয়াতে মেইনলি চেক কৰে। অল আছাম মুডু ব্লক ফাইনেলি এইখন এই ধাবা চিষ্টেমৰে ৰিজৰ্ট ক'ব লাগিব আৰু মাছ পানীত মাছ চাম আমি এতিয়া মাছ। গাইজ আজি মানে পুৰা প্ৰথমৰ পৰা ডাঙৰ গাড়ীৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱাৰ খাদ্য সেইটো এতিয়া খাই ল'ম। এতিয়া ৰাতিপুৱাৰ মাইকেল খাই আছে হা খাই লওঁ প্ৰথমতে মজাকৈ মাৰি আছোঁ। চ' হে গাইজ গুড মৰ্ণিং আৰু গমে পালে আপোনালোকে কি ডাঙৰ ডাঙৰ থালিত খাই দিছোঁ। আৰু বৰ্তমান আছোঁ মই ধেমাজিত। ভাবিছে বহুত জংঘলত কিবা ভিডিঅ' বনাই আছে। একচুৱেলি আমাৰ ৰুমটো ইয়াৰ পৰা 200 মিটাৰ দূৰত আছে আৰু ইয়াতে আহিছিলোঁ মানে খানা এটা আছিলে তাতে খানাটো খাই এতিয়া ৰেডি আমি এটা জেগাত ফুৰি আহিম। এতিয়া মই আছোঁ মানে এনেকুৱা জংঘল এলেকা ক'ব লাগিব। এতিয়া ধেমাজিৰ কি বুলি কৈছিল এইখিনি MS বুলি কয়। চ' ওচৰে পাঁজৰে বহুত চাবলগীয়া জাগা আছে। ইয়াৰ পৰা মানে বৰ্ডাৰো হয় এই অৰুণাচল বৰ্ডাৰ তেনেকুৱা পাইগৈ। চ' ইয়াৰ লগত আছে ইয়াতে সেনে অলপ পাৰ্টিৰ নামত অলপ আংগু মাংগু কৰি আছিলোঁ। এইটো উল্টি আছে খাই উল্টি আছে। চ' আৰু এতিয়া যাম এই আমাৰ মইনাৰ লগত। একচুৱেলি নামটো হ'ব লাগিছিল ল'ৰাৰ কিন্তু মইনা বুলি কয় ইয়াক এই আমাৰ মইনা দা। তো ইয়াৰ লগতে যাম আৰু গাড়ীখন আছে ইয়াতে আছে এইখন গাড়ী একদম তামাম চিকিং বোলে। তথাপিও আমাৰ লাইচেঞ্চ চাইচেঞ্চ যিকোনো তথাপিও এইখন গাড়ী লৈ যাই আছোঁ। আৰু আমাৰ গাড়ীখন চাব পাৰে ইয়া ষ্টাইলিছ গাড়ী পুৰা মিলি গৈছে। আৰু যোৱাকালি মানে চুলি কাটিছিলোঁ এই চকত কি চালি ইয়ালৈকে মানে 0ত কাটিব দিছোঁ। ইয়াৰ পৰা 1ত উঠাই দিলে পুৰা ফেন ফেনা মেচিন লগাই উপায় নাই আৰু এতিয়া যাওঁ না কি হা যাওঁ। ইয়াৰ পৰা কমকৈ দেখি আছে চাগে এইবিলাক যে দেখি আছে অৰুণাচলৰ পাহাৰ হয় সেইবিলাক ওচৰতে যাইছোঁ তাৰ ওচৰতে যাইছোঁ আপোনালোকে দেখাম এতিয়া। আৰু এই যে মইনাদা হৈছে ইয়াৰ ওচৰতে ঘৰ ইয়াতে ঘৰ হয় MS-ত। চ' ফাইনেলি আমি দুইজনে যাম এতিয়া আমাৰ ইয়াৰ পৰা গমন আমি দুইজনে। একচুৱেলি আজি এটা দুটা নহয় 2টা 3টা 4টা জেগা চাম মানে আজি আমাৰ এই মইনাদাৰ লগত। আৰু ফাইনেলি ক'ব গ'লে ইহঁতৰ চব মানে এইটোৱে বোলে এই ওচৰতে যোৱাকালি বৰষুণ দিছিল ইয়াত চ' পানী হ'লেও এইখন বজাৰ যোৱাকালি বজাৰ হৈছিল। আমি ইয়াতে বজাৰ কৰিব আহিছোঁ মজা জগা। ইফালে যায় মানে অৰুণাচল ইফালে অৰুণাচল যায় না অৰুণাচল যায় আৰু ইফালে মেইন টাউনখন আছে চিলাপথাৰৰ ইফালে আছে চিলাপথাৰৰ টাউন। চ' ইফালে নাযাওঁ এই চখ হয় এইখন যে দেখি আছে পাহাৰখন এইখন মানে অৰুণাচলৰ পাহাৰ হয়। চ' চালিয়া যাই আছে আৰু কি এইবিলাক হয় কেম্প বৰ্ডাৰ এৰিয়া না। চ' ইয়াতে বহুত ডাঙৰ কেম্প আছে এনেকুৱা এলেকাত। নাজাৰাবিলাক মানে ধেমাজিৰ তামাম লাগে তামাম। ওপৰত চোৱা না ওপৰত বৰষুণ দি কেনে ফিল ওপৰত চোৱা ওপৰত ফিল মজা। গাইজ তাতে সেইটো যে মেইন হাইৱে সেইফালে যায় অৰুণাচল। চ' তাতে তামাম চিকিং বহি আছে যোৱাকালিৰ পৰা। আৰু যোৱাকালি আমাৰ ইয়াৰে মানে MS-ৰ মানুহ এজন 70,000 টকা ধৰা খালে। আমি সেইটো কাৰণে কাগজ পাতি নাই তো গাঁৱৰ ভিতৰে আহিছোঁ। এইটো হৈছে গলি সেইটো কাৰণেতো লগত লৈ আনিছোঁ আমাৰ এইয়া মেইন মহান দাদাজন। এইফালেও নাজাৰাবিলাক চোৱা এইফালে মানে গলি বৰষুণ দিছিল ন পুৰা বৰষুণত পানী। এইখন ক'ব পাৰে ধাবা ক'ব পাৰে এইখন ধাবা আকৌ এবাৰ মানে এইফালে দি হাইৱেটো পাই গ'লোঁ সেইখিনি দি মানে চেকিং হৈ আছিল। চ' এইফালে কাটি আহিলোঁ আৰু আমি যাম এতিয়া ডিপু দেখি আছে আপোনালোকে পাহাৰখন সেইখন মানে তাৰ পিছফালৰ খিনিয়ে হয় অৰুণাচল। চ' চব চেকিং ইয়াতে তামাম চেকিং মানে এইফালে পিকনিক প্লেচ এটা আছে। এইফালে আমি সেইদিনা গা ধুবৰ কাৰণে গৈছিলোঁ। বহুত দিনৰ পৰা মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ধেমাজিৰ এইবিলাক চাব পাৰে নাজাৰা পাহাৰ এলেকাৰ জেগাবিলাকত এনেকুৱা সৰু সৰু দোকান জেগা তেনেকুৱা। আমি এতিয়া মানে তেল ভৰাই ল'লোঁ ইয়াতে 150 টকাৰ বেছি ভৰা নাই গাড়ীটোত। আৰু প্ৰথমতে আমি এতিয়া ইয়াৰ পৰা যাম ক'ত যাম আমি ফাৰ্ষ্ট মালিনী মন্দিৰ বুলি কয় মালিনী মন্দিৰ। তো এইফালে বোলে ওচৰতে আৰু ইয়াৰ পৰা ঠাণ্ডনীয়া নোট এইখিনিয়ে আছে মাত্ৰ এইখিনিয়ে। তো চাই আহোঁ ক'ত কি পাওঁ। মালিনী মন্দিৰ বোলে ইফালেদি এনেকুৱাকৈ যাব লাগে। তো যাই আছোঁ ক'ত নে আজি ইয়ে জানিবা আৰু আজি ধেমাজিৰ চান পাক্কা চান মাৰেগা আপোন।
ঘৰবিলাক চোৱা আপোনালোকে নাজাৰা উপভোগ কৰক পাহাৰ এলেকাৰ দেখিব না ৱাইন শ্বপ বেছি দেখিব এইফালে ৱাইন শ্বপ হাই হাই না সুকুন তো কেনে লাগে ফিলিং বহুত মজা ইয়াৰ পৰা নাজাৰা তলৰ ভিউ চব দেখা পায় ইয়াৰ পৰা এটা ভিউ দেখাই দিম নেকি এই চাইডে ৰখাই দিয়ক গাইজ ইয়াৰ পৰা এটা ভিউ দেখাই আছো অ' মাই গড কি চালিয়া বে চ' গাইজ চাব পাৰে এইবিলাক ধেমাজিৰ নাজাৰা এইবিলাক অ' ভাই চাব কাটে জেহেৰ ইয়াতে আছে মানে টাউনখন লেখাবালি গোৱা টাউন এখন আছে এইখিনিতে আৰু এইবিলাক ঘৰ চোৱা জুম কৰি দেখাইছোঁ মই ৰ'বা এক ছেকেণ্ড নাজাৰা এইবিলাক ভিউ পইণ্ট চোৱা ভিউ পইণ্ট অ' মাই গড এইবিলাক ঘৰ এ মাই গড চালিয়া আৰু মানে ওপৰত যাব পাৰে ইয়াৰ পৰা ওপৰত আমি এতিয়া মন্দিৰ এটা যাইছোঁ গাইজ যিসকলে মানে নতুন হয় ছাবস্ক্ৰাইব লাইক কৰি দিব মানে নতুন চেনেল ন অলপ গ্ৰ'টো বাঢ়িব লাগে তো যিয়ে নহওক মই যিমানখিনি পাৰোঁ চেষ্টা কৰি আছোঁ আৰু আপোনালোকেতো পূৰা বহাগৰ পিছৰ পৰা ৰেগুলাৰ কণ্টেণ্ট পাব মই এইটো আপোনালোকক ডাইৰেক্ট কৈ দিলোঁ এতিয়া মানে দিব পৰা নাই কাম চাম কিবা ব্যস্ততাৰ মাজত আছোঁ তথাপিও এটা দুটা মানে মই এতিয়া আছোঁ ইউটিউবৰ সেইটো দেখাবৰ কাৰণে মানে এতিয়া লাহে লাহে বনাই আছোঁ এটা দুটা ফাইনেলি গাইজ অৰুণাচল সোমাই পৰিলোঁ আমি এপি দেখাই পাইছে আপোনালোকে এপি অৰুণাচল প্ৰদেশ AR হয় ইয়াৰ গাড়ীৰ নম্বৰবিলাক চ' গাইজ মানে সিফালেদি ভিতৰে আমি এতিয়া ডাইৰেক্ট অৰুণাচলত প্ৰৱেশ কৰি দিলোঁ এইটো মা ৰুক্মণী মন্দিৰ এই অৰুণাচল প্ৰদেশ লিখা আছে চিধা লিখা আছে আপোনালোকে ইয়াতে চাব ইয়াতে ভাই কি ফেমাছ ন কি চাব পাৰে ইয়াৰ পৰা আচ্ছা ভিউ পইণ্ট হয়তো মানে আমি এতিয়া ভিউ পইণ্ট আহিছোঁ অৰুণাচলৰ চোৱা যাইছোঁ মজা এইটো হৈছে সৰু সুৰা এটা মন্দিৰ শ্ৰীকৃষ্ণ ৰাধে চোৱা মানুহ আহিছে ইয়াতে পৰিদৰ্শন কৰিবৰ কাৰণে এইটো হৈছে মেইন ভিউ পইণ্ট এইফালে জংঘল অৰুণাচলৰ জংঘলবিলাক মানে চাব পাৰে ইয়াৰ পৰা না কি কোৱা মজা এটা ভিউ চাই লো ভাই কৈছো তো क्या कर रहा है চোৱা 360 তাৰিখ আছে মানে 360 पूरा जंगल কাৰ নম্বৰ চাই আছা ইয়াতে মানে ফোন নম্বৰ বিচাৰি আছে ৰং নম্বৰ না ইয়াতে নাম লিখি থৈ গৈছিলে আচ্ছা এইটোত মানে কিবা মনোবাঞ্ছা পূৰ্ণ হয় মানে ইয়াতে হা সঁচাকে অ ভাই মানে এইটো মন্দিৰ মানে যদি আপোনালোকৰ কিবা মনোকামনা আছে সেইটো মানে ইয়াতে যদি আপোনালোকে লয় মানে ভগৱানৰ ওচৰত যদি কয় সেইটো মানে আশাটো পূৰণ হয় সঁচাকে না মিছাকে সঁচাকে ইয়াৰ তলত মানে মন্দিৰ এটা আছে যে ইয়াৰ তলত আৰু মন্দিৰ আছে মেইন মন্দিৰটোৰ তলত আছে আমি এতিয়া ওপৰ মন্দিৰটোলৈ আহিছোঁ তাৰ সেই মন্দিৰটোত যদি আপুনি কিবা মনোকামনা কিবা আছে ওপৰত ইটো আমি য'ত এতিয়া আহিছোঁ তলৰটোত তাতে আপোনাৰ মানে মনোকামনা যদি কিবা আছে নিশ্চয় পূৰ্ণ হ'ব এতিয়া আমি দেখা পাম না নাই তলৰ মন্দিৰত যাব না নাই তলৰ মন্দিৰলৈ যাম আচ্ছা চ' গাইছ আমি ইয়াতে মানে ভিউ পইণ্ট এটা চাব আহিছিলোঁ চাই ল'লোঁ অকণমান আৰু ইয়াৰ মানে মেইন মন্দিৰটো ইয়াৰ তলত আছে চ' সেইটো যাই এতিয়া আপোনালোকক দেখাম কেনেকুৱা ধৰণৰ ফেণ্টাষ্টিক চ' গাইছ অকণমান মানে ইয়াতে পৰিদৰ্শন কৰিলোঁ অসমীয়াবিলাক মানে শুদ্ধকৈ ক'ব জানিছোঁ দেখোন যেতিয়া মানে ধেমাজিত আহিছোঁ চ' সেইটো কাৰণে মানে অকণমান শুৱলা মাতত অসমীয়া ভাষাটো মানে ওলাই গৈছে চ' ইয়াৰ পৰা এতিয়া যাই আছোঁ তলৰ মন্দিৰত কি হয় দেখা যাব একেচাৰি বলটো ৰাস্তাৰ অৱস্থা চোৱা ইফালে নাই মানে ইফালে যাব লাগিব হা ইফালে আছে ৰাস্তা চোৱা না মানে সিফালে তলদি যাব লাগে ইফালে নাই গাইজ চোৱা মিলি থান আৰ্কিঅলজিকেল ষ্টেট এণ্ড টেম্পল মানে মন্দিৰৰ কাৰণে ইফালে মেইন ৰাস্তা ক'ব লাগিব চ' ইফালে নতুনকৈ বনাইছে আমি যাব লাগিব এতিয়া তলফালে এনেকুৱাকৈ চ'
এই তলফালে ঘূৰাই আনা মই এইফালে যাম দাদা এইফালে কি ৰাস্তা ব্লক নেকি একদম নতুন পাকা হৈ যাব না চোৱা না অৱস্থা সিফালে গ'ল মই ইফালে দি যাওঁ আৰু এইবিলাক চোৱা চব টেক্সি ষ্টেণ্ড ক'ব লাগিব ইয়াতে টেক্সি ষ্টেণ্ড মজা তো গাইছ আমি যাইছোঁ সেইটো যে দেখি আছে আপোনালোকে মন্দিৰ অলপ অলপ ৰঙা ৰঙাকৈ দেখি আছা তো সেইটোতে যাইছোঁ অৰুণাচলৰে হয় এইটো মন্দিৰ ঐ ৰ আৰু এইবিলাক চাব পাৰে এই টেক্সি ষ্টেণ্ড হয় অটো ষ্টেণ্ড টেক্সি ষ্টেণ্ড এনেকুৱা মোক খোজকাঢ়ি লৈ যাই আছে যে এৰি যাই আছে মোক খোজকাঢ়ি এখন মানে ইয়াতে পাৰ্কিং কৰি ল'লোঁ চ' ফাইনেলি এইবিলাক চাব পাৰে পূৰা মানে এইবিলাক কি বুলি ক'ব মন্দিৰত আহিছেনে চব মানে মন্দিৰটো বহুত বিখ্যাত হয় মন্দিৰটো বহুত ডাঙৰ মন্দিৰ হয় এইটো অ' ভাই হা বহুত দূৰৰ পৰা মানুহ আহে ইয়াৰ পৰা চাওঁতে মই কেনেকুৱা লাগিছে চোৱা না একদম চাকাচ এইটো টিকেটো ল'ব লাগিব নেকি কিমান আচ্ছা টিকেটো বোলে ল'ব লাগিব এইটো চাবৰ কাৰণে চ' কাটিলোঁ আমি প্ৰথমতে চাব পাৰে এইটো বিকাশ প্ৰদেশ চ' গাইছ ইয়াতে মানে টিকেটখন কাটি ল'লোঁ 20 টকা আৰু এতিয়া আমি দৰ্শন কৰিম বহুত ডাঙৰ মন্দিৰ মোৰ এতিয়া লাগি আছে যে মই চাউথত ক'ৰবাত আহিছোঁ মানে মই এতিয়া যেনিবা তামিলনাডু আছোঁ তেনেকুৱা ক'ৰবাত আছোঁ তেনেকুৱা ধৰণৰ ফিল হৈ আছে এইটো মন্দিৰ দেখা পায় চাব পাৰে আপোনালোকে এই কি মজা পুৰণি কালৰ হয় বহুত কিমান বা বছৰ পুৰণি চাগে একচুৱেলি মানে বহুত মন্দিৰত মানে তেনেকুৱা ভিডিঅ' কেমেৰা তেনেকুৱা কৰিব নোৱাৰে চ' আমি কেম্পাছত কৰি আছোঁ কথা নাই আমাৰ বন্ধু আছে কিমানমান বছৰ পুৰণি হ'ব এইটো মন্দিৰটো আপোনাৰ মতে জন্মই হোৱা নাই মোৰ দেখোঁতে তেনেকুৱা লাগিছিল মানে গেটটো দেখোঁতে তেনেকুৱা লাগিছিল এইবিলাক এনেকুৱা মজা মই মানে ফাৰ্ষ্ট টাইম এনেকুৱা মন্দিৰত আহিছোঁ দেই একদম সেইটো কাৰণেতো বহুত মানুহ আহিছে টিকেটো লৈছে ক'ব গ'লে এই মন্দিৰটো হৈছে কি মন্দিৰ হয় মা মালিনী মন্দিৰ মা মালিনী কোন আছিল এনে হয়তো ইও নাজানে ময়ো ভালকৈ নাজানো মালিনী আমাৰ এই যি নহওক কাৰোবাৰ ভগৱান এটা আছিল আৰু ন মালিনী দেৱী বুলি পেলাই চ' তেওঁৰে মন্দিৰ হয় ইমান ধুনীয়া মন্দিৰ প্ৰথমতে চাই যাওঁ কেনেকুৱা কি লাগে ভিতৰতো চাগে নিদিব কেমেৰা কৰিব এইবিলাক চাব পাৰে ইমান আহিছে দৰ্শন কৰিবৰ কাৰণে আপোনালোকৰ ভিউ এটা দেখাম মন্দিৰটো দেখাইছোঁ আপোনালোকক ফাইনেলি আমি ক'ব গ'লে একচুৱেলি এই গা ধুব পাহৰিলোঁ আমি হঠাৎ প্লেন হৈছে যে আমি অমুকত ফুৰি আহোঁ চ' তেনেকৈ মানে ইয়াতে আহিছোঁ এতিয়া যিয়ে নহওক সিও ধোৱা নাই কাৰণ বৰষুণ দি আছিল ন ধুব টাইম পোৱা নাই আৰু ফাইনেলি তাৰপিছতে মানে হঠাৎ প্লেনিং হৈ গ'ল যে ঘূৰি আহিম অকণমান ভিডিঅ' বনাম তেনেকুৱা আৰু চাব গ'লে এইবিলাক মিউজিয়াম ক'ব পাৰে মিউজিয়াম এইটো মন্দিৰ চোৱা মন্দিৰৰ নাজাৰা আপোনালোকে চোৱা 100 বছৰৰ ক'লেও তাতকৈ বেছি পুৰণি মন্দিৰ হয় এইটো সৰু সুৰা মন্দিৰ আছিল আগতে এইবিলাক এই যিসকল বামুণ তেনেকুৱা এই সন্যাসী আছিল ইয়াতে মানে তপস্যা কৰি আছিল চাব পাৰে এইবিলাক চব শিল্পকলা চিত্ৰকলা এই শিল্পলিপি তেনেকুৱা ধৰণৰ কিবা কিবি বস্তু হয় এইবিলাক মাই গড अब एक बात सुन लो तेरा एहसान का भी नहीं भूलूंगा मैं ठीक है जब मैं आया धेमाजी तू मेरे को यह लेके आया इतना पुरानी मंदिर मेरे को दिखाया मतलब तेरा एहसान का भी नहीं भूलूंगा रे आओ एक दो फोटो लेता है यहाँ पे वो मंदिर के सामने ठीक है कुछ बोलेगा और नहीं और क्या बोलूं नहीं बोलेगा और कहाँ जाना है हमको हम लोग को अभी जाना है आप बोले तो अरुणाचल गेट देखना है अरुणाचल गेट और उसके बाद व्यू देखेंगे हाँ व्यू देखेंगे थोड़ा यहाँ पे फोटो दो एक करके मार लेता हूँ आप लोग इंस्टाग्राम में है तो मेरा पे गावलिया सेवक है फॉलो कर लीजिए तो यहाँ पे फोटो एक तो होना ही चाहिए भाई मैंने ক'ব গ'লে এইটো মন্দিৰ বোলে মানে যি আপোনাৰ মনৰ বাঞ্ছা আছে তো সেইবিলাক যদি ইয়াতে খোজে মানে পূৰ্ণ হয় বুলি কোৱা হয় আৰু এইবিলাক শিল্পকলা চোৱা
কিমান দিনৰ পুৰণি এইবিলাক কি বস্তু আছিল, কেনে ধৰণৰ বস্তু চাব পাৰে। শিলৰে কাটি কাটি বনোৱা, মানে মিস্ত্ৰীসকলে কাটি কাটি বনাই, কি ধৰণৰ বনাইছিল আগত। এইটো চোৱা, এইবিলাকত বহুত ধৰণৰ বস্তু আছে, এইবিলাক আছে, এইবিলাক আছে, এইবিলাক আছে, বহুত মানে মূৰ্তি আছিল এইবিলাক এটা টাইমত। তো গাইজ অকণমান মানে দৰ্শন কৰি ল'লোঁ আৰু এতিয়া যাম বেলেগ প্লেচত। তো ক'ত লৈ যায় নাজানো, আৰু এতিয়া যাই আছোঁ। আপোনালোকে ভিডিঅ'টো অকণমান লং হ'ব, এইটো ভিডিঅ' আপোনালোকে যাতে ছাপোৰ্ট কৰে সকলোৱে। নতুন আহিছে যদি আৰু ভাল ভাল বস্তু দেখাব আপোনালোকে। একদম যাই আছোঁ এতিয়া। চ' সেই গাইজ অকণমান জনোৱা মতে মানে মালিনী কোন আছিল, এই শ্ৰীকৃষ্ণে যেতিয়া এই মালিনী দেৱীৰ কিবা তেনেকুৱা কিবা এটা হিষ্টৰী আছে, মই ভালকৈ নাজানো। আপোনালোকে মালিনীৰ বিষয়ে ভালকৈ চাই ল'ব। এইটো মন্দিৰ আপোনালোকে ইউটিউবত পাবই চাগে। তো কিহৰ কাৰণে বিখ্যাত হয় আপোনালোকে সকলোৱে গম পাব, মই ভালকৈ নাজানো, নহ'লে আপোনালোকে বুজাই দিলে হয়। চ' ইয়াৰ পৰা নেক্সট প্লেচ আমাৰ টাৰ্গেট, সেইটো চাই আহোঁ প্ৰথমতে।